সকলো হাঁহ পালকৰ দুটা কমন কুৱেশ্যন যে ব্ৰুডিঙত হাঁহ পোৱালি মৰে আৰু হাঁহৰ ইমান ডিমাণ্ড নাই। হাঁহ পুহিছোঁ কিন্তু মাৰ্কেটত ইমান ডিমাণ্ড নাই। তো এই দুইটা আমি কুৱেশ্যনৰ বিষয়ে আজি ভিডিঅ'টো ডিটেইলছত আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোবোৰ কথা আপুনি ক্লিয়াৰলি গম পাব। মই 2-3-4 বছৰৰ পৰা হাঁহ পালন কৰি আছোঁ আৰু হাঁহ পালনৰ A to Z মই ভিডিঅ' বনাই পেলাই আমাৰ এই চেনেলত দি আছোঁ। আৰু যদি আপুনি আমাৰ চেনেল নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু হাঁহ পালনৰ সবিশেষ জানিবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। গতিকে আজি এই দুটা কমন কুৱেশ্যনৰ বিষয়ে কথা পাতোঁ বলক। আপুনি যদি গাঁৱত থাকে আৰু হাঁহ পালন কৰিম বুলি ভাবিছে তেনেহ'লে এটা অতি লাভজনক ব্যৱসায় এই হাঁহ পালন। গাঁৱৰ পৰা অতি সহজে আপুনি হাঁহ পালন কৰিব পাৰে। কিন্তু এতিয়া আমাৰ ওচৰত দুটা প্ৰশ্ন আহি পৰিছে, আমাৰ ওচৰত দুটা সমস্যা আহি পৰিছে। প্ৰথম সমস্যাটো হৈছে যে ব্ৰুডিঙত আমি হাঁহ পোৱালি ৰাখিব নোৱাৰোঁ, হাঁহ পোৱালি মৰি যায়। আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে যে হাঁহ আমি পুহিছোঁ কিন্তু ইমান ডিমাণ্ড নাই, আমি হাঁহ বিকিব পৰা নাই, আমাৰ হাঁহ পালনত একোৱেই লাভ হোৱা নাই। এই দুটা মূল সমস্যালৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আমি কথাখিনিলৈ আগবঢ়াৰ আগতে মই এটা কথা আপোনালোকক জনাই থওঁ যে হাঁহ পোৱালি ব্ৰুডিঙৰ বিষয়ে মই বহুত ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'সমূহ আপোনালোকে চাব। তাত A to Z ব্ৰুডিঙত আমি কেনেকৈ পোৱালি ৰাখিব লাগে সকলোবোৰ কথা আলোচনা কৰা আছে। আৰু এই ভিডিঅ'টো মই থুলমূলকৈ 2-3টামান কথা মই আপোনালোকক কৈ দিছোঁ। সেইটো হৈছে ব্ৰুডিঙৰ সময়ত আমি বিশেষভাৱে আমি পোৱালিখিনি যত্ন ল'ব লাগিব। আৰু আমি ভবাৰ ধৰণে আমি পোৱালিখিনি ৰাখিলে নহ'ব। প্ৰথম কথা, পোৱালিখিনি যেনেকুৱা পৰিৱেশত ৰাখিব লাগে, হাঁহ পোৱালিয়ে যেনেকুৱা পৰিৱেশ বিচাৰে সেই পৰিৱেশতহে আমি হাঁহ পোৱালিখিনি ৰাখিব লাগিব। তেতিয়াহে আমি ব্ৰুডিঙত এটাও পোৱালি নমৰাকৈ আমি হাঁহ পোৱালিখিনি ডাঙৰ কৰিব পাৰিম। আৰু এটাও হাঁহ পোৱালি নমৰাকৈ মই 50টা হাঁহ পোৱালি ব্ৰুডিং কৰি ডাঙৰ কৰি মই আপোনালোকক দেখাই দিলোঁ। সেই ভিডিঅ' মই ইউটিউবত আপলোড কৰা আছে। এই চেনেলত গৈ আপোনালোকে চাব। ব্ৰুডিঙৰ ভিডিঅ' মই দিয়া আছে। তাৰ সেই ভিডিঅ'সমূহৰ পৰা আপোনালোকে পোৱালি কিদৰে ব্ৰুডিঙত ৰাখিব লাগে সকলোবোৰ কথা আপোনালোকে জানিবলৈ পাব। আৰু এতিয়া 2 নম্বৰ কথাটো হৈছে যে হাঁহ পালন কৰি বহুত সংখ্যক পালকৰ লাভ হোৱা নাই, মানে হাঁহ পুহিছে ঠিকেই কিন্তু বিকিব পৰা নাই। এই সমস্যাটো এইটো কাৰণে হৈছে মাৰ্কেটত যিমান হাঁহ লাগে তাতকৈ আমি বেছি প্ৰডাকশ্যন কৰিছোঁ, মানে যিমান ডিমাণ্ড আছে ছাপ্লাই তাতকৈ বেছি আছে। তো সেইটো কাৰণে আপুনি প্ৰথমতে অকণমান ষ্টাডি কৰক যে আপোনাৰ এৰিয়াত হাঁহৰ ডিমাণ্ড কিমান, পুহিবলৈ ইজি সেই বুলিয়ে যে আপুনি পুহিব বা কম ইনভেষ্টমেণ্ট লগায়ে যে ব্যৱসায়টো কৰিব পাৰি সেই বুলিয়ে যে আপুনি ব্যৱসায়টো কৰিব সেইটো নহয়। আপুনি আপোনাৰ এৰিয়াত কিমান আপোনাৰ ডিমাণ্ড আছে সেই কথাটো আপুনি লক্ষ্য কৰিহে আপুনি ব্যৱসায়টো কৰক বা আপুনি হাঁহ পালন কৰক। বন্ধুসকল, মই ঘৰুৱাভাৱে হাঁহ পালন কৰি আছোঁ। মোৰ কোনো ডাঙৰ ফাৰ্ম ছেটআপ নাই, সৰুকৈ মই ঘৰুৱাভাৱে পালন কৰি আছোঁ। বছৰে এটা ধুনীয়া টাৰ্গেটত ৰাখি পেলাই মই হাঁহ পালন কৰি আছোঁ। যদি আপুনি এনেদৰে হাঁহ পালন কৰে তেতিয়াহ'লে আপুনি লাভ আপোনাৰ হ'ব। আৰু যদি আপুনি দেখাক দেখি বা হাঁহ পালন কৰিমেই বা ফাৰ্ম কৰিমেই বুলি যদি আপুনি 50-60টা পোৱালি ভৰাই দিয়ে বা 100-150 পোৱালি ভৰাই দিয়ে তেতিয়াহ'লে আপুনি লাভ কৰিব নোৱাৰে। প্ৰথমতে আপুনি মাৰ্কেটখন বনাওক, মাৰ্কেটত ডিমাণ্ড আপোনাৰ হাঁহৰ বনাওক, তাৰপাছতহে আপুনি হাঁহ পালন কৰিবলৈ আগবাঢ়ি যাওক। ধন্যবাদ। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।